মই বনাই আছোঁ আজি চিকেন গ্ৰেভি হ'ব আৰু এইফালে বনাইছোঁ বেঙেনা ফ্ৰাই আৰু এইফালে লেচেৰা মাহ আলু পিঁয়াজ কাটি থোৱা আছে সেয়া ভাজিব লাগিব তাৰপিছত হৈ যাবগৈ আজি দুপৰীয়া খাদ্য মানুহজনৰ জন্মদিন হয় আজি মানুহজনৰ জন্মদিন সন্ধিয়ালৈ এখন পায়সো বনাব লাগিব এয়া গ্ৰেভি হ'বগৈ আৰু নাভাবিব ৰঙা হৈছে কাৰণে খুব মছলা ব্যৱহাৰ কৰিছোঁ বুলি মই আচলতে ইয়াতে আদা নহৰু আৰু জিৰাৰ বাহিৰে একোৱে মছলা ব্যৱহাৰ কৰা নাই আচলতে ইয়াতে ৰঙা কেপচিকাম আৰু বিলাহী মই মিক্সিত মিহি কৰি দিছোঁ সেইবাবে দেখিবলৈ ৰঙা হৈছে আৰু মই সেইদিনাখন শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ কেইটামান জলকীয়া আচলতে সেইকেইটা ভোট জলকীয়া নাছিলে সেইকেইটা কেপচিকামহে আছিলে একেবাৰে লোকেল কেপচিকাম আছিলে হৈ গ'ল এয়া খাবলৈ ওলাইছোঁ কোনে কোনে বাৰু ভজা চিকেন খাই ভাল পায় নেমুৰ ওচৰত ভজা চিকেন দেই এয়া হৈছে ভজা চিকেন বেঙেনা লেচেৰা মাহ ফ্ৰাই এয়া চিকেন আৰু এয়া ভাত খাবলৈ ওলাইছোঁ আজি এয়া পায়স বনাইছোঁ অকণমান মই পায়স এই বাচনটোতে বনাওঁ ৰাইচ কুকাৰটোতে বনাওঁ কাটি থোৱা কাজুখিনি দি দিছোঁ ঠিক আছে গাখীৰ দিওঁ আৰু এইটোক মই এইকাৰণে বনাওঁ মানে পৰি যায় নহ'লে সৰু বাচনত বনালে যে পৰি যায় সেইকাৰণে মই এইটোতে বনাওঁ মানে ডাঙৰ হ'লেও কমকৈ বনালেও মই এইটোতে বনাওঁ আৰু বেছিকৈ বনালেতো এইটোতে বনাওঁ এই অকণমান কেশৰ দি দিছোঁ জম্মু কাশ্মীৰত যাওঁতে আনিছিলোঁ নাখাওঁতে এইখিনি বেয়াই হ'বগৈ